প্লেট আছে মানে কামৰাংগী যাব ওলাইছোঁ বহুত দিনৰ পৰা আমাৰ প্লেন আৰু কামৰাংগী যাম তাৰপিছত কালি মানে শুই থাকিলোঁ দুইজনী মই ভাবিছোঁ তাই মোক জগাব তাই ভাবিছে মই তাইক জগাম চ' মানে কালি তেনেকৈ আৰু যোৱা নহ'লে আৰু তো আজি মানে ওলাইছোঁ এতিয়া 2:30 মানে বস্তু ষ্টাৰ্ট কৰোঁ আৰু আজি আমি গৈ আছোঁ তাত ধুনীয়া প্লেচত চাই থাকিব আপোনালোকে কেনেকুৱা পাইছে নামটো এতিয়া নকওঁ অলপ পিছত আমি দুজনী মানে এতিয়া গৈ আছোঁ মাতত এয়া ধুনীয়া ধুনীয়া ফুল এইটো কাগজ ফুল ফাগুন যিহেতু য'তে ত'তে ফুল দেখিমেই এতিয়া তাৰ লগতে ধূলিও নিজে বেমাৰত পৰি পৰি ভাল হৈছে আৰু এয়া আৰু আমাৰ কলেজৰ ৰাস্তা এইটো ধূলিৰ মাজত আমি বসবাস কৰি আছোঁ ফাগুন মানে ধূলি ফাগুন মানে অকল পলাশে নহয় ফাগুন মানে ধূলিও আজি আমি বহুত দিনৰ মূৰত কামৰাংগী আহিছোঁ ন কি ক'ব আপুনি মই কি ক'ম আৰু ভাল লাগিছে আজি খাম আমি মানে বহুত দিন খাব কামৰাংগী এটা স্পেচিয়েল বস্তু আছে মানে এগ চপ এগ চপ আৰু বেড পকৰা এইটো খাবলৈ মেইন সেইটো খাবৰ কাৰণে মানে আহিছোঁ আগতে মানে আমি খুব খাওঁ আমাৰ কিবা হ'ল খুব আজি মানে বহুত দিন মানে অহাই নাই আমি চ' আজি মানে আমাৰ মেইন উদ্দেশ্য বজাৰ কৰা আৰু খোৱা আৰু কি বজাৰ কৰিম তাই পাহৰে মই পাহৰোঁ চ' মানে লিখি আনিছোঁ মানে তাই কয় এইটো মনত পেলাই দিবি মই কয় সেইটো মনত পেলাই দিবি লাষ্টত এতিয়া কি বজাৰ কৰি আনো মনত নাই আৰু দোকানত যি পাৰোঁ চব উঠাই আনিম এইটো মানে এই ব্ৰিজৰ ওপৰত মানে একদম ধুনীয়া পলাশ ফুলি আছে তাতে মানে ফটো উঠিম বুলি মানে ফাগুন ষ্টাৰ্ট হোৱাৰ পৰাই মানে আমাৰ ভাবি থৈছোঁ আৰু কিন্তু মানে হোৱাই নাই মানে দুদিনমান আহি হোৱা নাই ফটো উঠাই মানে চবে ফটো দি মানে শেষে কৰিলে আমি মানে নহ'লে মানে আমাৰ দুদিনমান আহিছোঁ দে সেয়া গাড়ীত আহিলোঁ তো আজি মানে তাইক কৈছোঁ তাই কৈছে আজি গাড়ীত আহিম বুলি কৈছিলে মই কৈছোঁ নহ'ব আজি গাড়ীত চ' আজি ফটো উঠিমেই চ' গৈ আছোঁ অলপ পিছত দেখাই আছোঁ ধুনীয়া একদম পূৰা ধুনীয়া জেগা ফাইনেলি আমি আহি পাই গ'লোহি পলাশৰ ওচৰত ইয়াত অলপ ফটো চটো উঠি ল'ম আৰু চবে উঠিছে এতিয়া এইজোপা ধুনীয়া পলাশ ধুনীয়া গাভৰু ছোৱালী এয়া আমি আহি আছোঁ পোৱাহি নাই পামহি আৰু অকণমান দূৰ আছে আৰু চাওক ইয়াৰ পৰিৱেশটো আগত গৈ আছে দেই আমাৰ ছোৱালী পকিলিজনী নাচি গৈ আছে মই পিছে গৈ আছো কি উঠিব একেবাৰে দেখিছ মাছ তাই কিবা ক'ব বোলে মই একো নকওঁ মই ক'ব নাজানো আমি একোৱেই নাজানো মাথো জানো ভাল পাই পেলালোঁ কি ক'ব আপুনি ভাল পাই পেলালোঁ আপুনি বৰ নিকৃষ্ট মানুহে অলপ চলপ বজাৰ চজাৰ কৰা হ'ল এতিয়া মানে ইয়াৰ প্ৰেছাৰ চেক কৰিবলৈ আহিছে ৰেচিভাৰ প্ৰেছাৰ চাগে হাইয়ে ওলাব কাৰণ তাই উতলিয়ে থাকে এনি টাইম বেমাৰী নহয় দেই খেলি কেনেকুৱা লাগিছে হাঁহি নাথাকিবা আমি বজাৰ চজাৰ কৰি পূৰা ধুনীয়াকৈ মানে আহি আছোঁ ৰিটাৰ্ণ হৈ আছোঁ আমি বজাৰ চজাৰ কৰিলোঁ তাৰপিছত আহি পিনে খেলিব গ'লোঁ ফিল্ডত গ'লোঁ তাৰপিছত খেলিলোঁ ভলীবল খেলিলোঁ আলু খালোঁ তাৰপিছত কেইজনী মাৰিলোঁ মই বজাৰ কৰি লৈ আনিছিলোঁ এতিয়া আমি খাম ধুনীয়াকৈ আঙুৰ কৰ্ণফ্লেক্স হেল্ল' কৰ্ণফ্লেক্স এতিয়া মানে আমাৰ হোষ্টেলত কাৰেণ্ট নাই আন্ধাৰ চ'লাৰো বেয়া হৈ আছে গতিকে এতিয়া আন্ধাৰ মুন্ধাৰ আমি কি কৰিম
কি কৰিম মানে থাকিব লাগে মোবাইল চাব লাগে মোবাইল চাবলৈও মোবাইলত চাৰ্জ নাই ঠিক আছে আজি আমাৰ দিনটো এনেকুৱাতে মানে এনেকৈ আৰু শেষ কৰিম ইমানখিনিলৈকে আপোনালোকক দেখালোঁ অ'কে বাই বাই আকৌ আহিম সোনকালে বাই বাই